প্ৰজ্ঞান ভাৰতী উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান অধিকাৰ কৰা 22,245 গৰাকী ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি। কামৰূপ জিলাৰ আমিনগাঁওস্থিত নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত আঁচনিখনৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 144 কোটি 30 লাখ টকা ব্যয় সাপেক্ষে এই আঁচনিত আছে 22,034খন পেট্ৰল চালিত আৰু 211খন বিদ্যুৎ চালিত স্কুটি। আজি শুভাৰম্ভ হ'ব ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অভিলাষী আঁচনি প্ৰজ্ঞান ভাৰতী। উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান অধিকাৰ কৰা 22,245 গৰাকী ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি। উত্তৰ গুৱাহাটী লক্ষ্যধৰ চৌধুৰী মহাবিদ্যালয়ৰ দুগৰাকী অতি দুখীয়া পৰিয়ালৰ কৃতি ছাত্ৰীয়েও লাভ কৰিব স্কুটি। আৰু স্কুটি বিতৰণৰ চৰকাৰী অভিলাষী আঁচনিৰ অন্তৰ্ভুক্ত হৈ আনন্দিত হৈ পৰিছে দুয়োগৰাকী ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোক। আৰু এই ছাত্ৰী দুগৰাকীৰ সৈতে উপস্থিত আছে আমাৰ সাংবাদিক দিগন্ত বৰদলৈ। ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ কাৰণে আজি হৈছে এটা ঐতিহাসিক দিন যে আজি কামৰূপ জিলাৰ আমিনগাঁৱত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব প্ৰজ্ঞান ভাৰতী। আৰু এই প্ৰজ্ঞান ভাৰতীৰ অধীনত যিসকল ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে তেখেতসকলক একোখনকৈ স্কুটি প্ৰদান কৰিব। আৰু এই লৈ ছাত্ৰীসকলৰ মাজত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ এটি দুখীয়া পৰিয়ালৰ মাজত। আৰু এই পৰিয়ালটোৰ পৰা দুগৰাকীকৈ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আৰু আজিৰ দিনটোত এই পৰিয়ালটোৰ মাজলৈ দুখনকৈ স্কুটি আহিব। মই পোনপটীয়াকৈ এই পৰিয়ালটোক দেখুৱাইছোঁ যে এটা ভগা পজা আৰু এই ভগা পজাৰ পৰাই দুগৰাকীকৈ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে। আৰু ক'বলৈ গ'লে এয়া হৈছে ৰিয়েল হিৰো। যিহেতু পদুম যিহেতু বোকাত ফুলে বুলি কোৱা হয়, এয়া হৈছে বোকাৰ পদুম। মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এই পৰিয়ালটোৰ পৰা যিহেতু দুগৰাকীকৈ ছাত্ৰীয়ে অতি কষ্টৰে পৰীক্ষা দি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু আজি যিহেতু তেওঁলোকে বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিব। আৰু এই দৃশ্য মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। আৰু যিসকল কৃতি ছাত্ৰী তেখেতসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিছোঁ। কি ক'বা, আজি যিহেতু তোমালোকে স্কুটি লাভ কৰিবা আৰু তোমালোকৰ ঘৰৰ পৰা স্কুললৈ কলেজলৈ প্ৰায় 20 কিলোমিটাৰমান হয়, তোমালোকে যথেষ্ট কষ্টৰে যাবলগীয়া হয়, কিন্তু আজি যিহেতু তোমালোকে স্কুটি লাভ কৰিছা নিশ্চয় পঢ়া শুনাত এই স্কুটিয়ে যথেষ্ট সহায় কৰিব। কি ক'বা? বহুত ভাল লাগিছে আজি, বহুত ভাল লাগিছে। কাৰণ আগতে কলেজলৈ গ'লে কেতিয়াবা খোজকাঢ়িও যাব লগা হয়, আকৌ কেতিয়াবা চাইকেলেও যাব লগা হয়। এতিয়া গাড়ীখন পালে ভালদৰে যাই পেলাই ভালকৈ ক্লাছটো কৰিব পাৰিম টাইমত। সেইটো কাৰণত বহুত ভাল লাগিছে। আৰু আমাৰ কাৰণে এটা সপোন আছিলে, এইটো গাড়ী যে পাম কেতিয়াও ভবা নাছিলোঁ। বহুত ভাল লাগিছে আৰু মানে তেওঁলোকৰ কাৰণে আচলতে আজিৰ দিনটো সপোন। তেওঁলোকে কেতিয়াও ভবা নাছিলে যে স্কুটি তেওঁলোকে লাভ কৰিব, স্কুটিৰে তেওঁলোকে পঢ়িবলৈ যাব কলেজলৈ। আন এগৰাকী কৃতি ছাত্ৰী আছে, কি ক'বা? প্ৰথমে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। কাৰণ কেতিয়াও ভবা নাছিলোঁ যে এখন স্কুটি লৈ আমি কেতিয়াবা কলেজলৈ যাব পাৰিম। বহুত অসুবিধা হয় কলেজলৈ যাওঁতে, আহোঁতেও কেতিয়াবা খোজকাঢ়ি আহিব লাগে। মাহঁতৰ চিন্তা হয় গধূলি হ'লে আহিবা পাওঁ নে নাপাওঁ, কিন্তু এতিয়া গাড়ীখন হ'লে টাইমত যায়ো পাম বা টাইমত আহিও পাম। সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু এনেদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শলাগেৰে উপচাই দিছে যে আজিৰ এই বিশেষ দিনটোত তেওঁলোকে দুখনকৈ স্কুটি প্ৰদান কৰিব। মই পুনৰ কৈছোঁ যে এটা ভগা পজা আৰু এই ভগা পজাৰ পৰা দুগৰাকীকৈ কৃতি ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে। আৰু আজি যিহেতু তেওঁলোকে দুখনকৈ স্কুটি লাভ কৰিব, এই লৈ পৰিয়ালটোৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছোঁ। পবিত্ৰ বৰদিন সমাগত খ্ৰীষ্ট